good morning. Welcome to my YouTube channel AT Vlogs. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ভাবিছোঁ যে আজি ৰাতিপুৱাৰ পৰানো মই মানে গধূলিলৈকে কি কৰোঁ সকলোখিনি আজি দেখাম ভাবিছোঁ, যি পাৰোঁ আৰু দেখাম। তো আজি ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। এতিয়া গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া যাওঁ পাকঘৰলৈ আৰু পাকঘৰত কি বনাওঁ বা কি খাওঁ আৰু বাকী কি কৰোঁ সকলোকে এভৰিথিং দেখাই থাকিম। ভিডিঅ'টো ভালকৈ চাই থাকিব। তো এতিয়া যাওঁ। যিহেতু মই ৰাতিপুৱা সদায় হৰলিক্স খাওঁ, তো এতিয়া হৰলিক্স ইয়াত উলিয়াই লওঁ। এটা আছে হৰলিক্স, এইটো এতিয়া হৰলিক্সটো মই গাখীৰৰ লগত খাব লাগিব। তো এতিয়া প্ৰথমতে মই গাখীৰ উতলাই লওঁগৈ, তো বাকীখিনি লগ পাই আছোঁ। এতিয়া মই এতিয়া গাখীৰ গৰমাইছোঁ, তো এইফালে হৰলিক্স আনি থৈছোঁ। তো হৰলিক্স খাম, কাপত কৰি ল'ম। এয়া গৰমাইছোঁ। প্ৰথমতে মই ৰাতিপুৱা মানে হৰলিক্স খাই লওঁ, তাৰপাছতহে মানে কিবা কিবি খোৱা আৰম্ভ কৰোঁ আৰু ফাৰ্ষ্ট হৰলিক্সটো খাই ল'লে প্ৰটিনটো ধুনীয়াকৈ পাই গাত, সেইটো কাৰণে এতিয়া ৰ'দত বহিমগৈ। ৰ'দত বহি পেলাই পূৰা হৰলিক্স খাওঁ। পূৰা গৰম গৰম গাখীৰ ইয়াত খামগৈ এতিয়া। তো এতিয়া বহি পেলাই খাই লওঁ। তাৰপাছত আকৌ লগ পাই আছোঁ। চাওক ৰ'দ দিছে অলপ অলপ। A few moments later. এতিয়া মই পাকঘৰলৈ যোৱাৰ আগতে মই আপোনালোকক মোৰ হাজবেণ্ডৰ এটা ভিডিঅ' ক্লিপ দেখাবলৈ বিচাৰিছোঁ। মানে এনেকুৱা ধৰণৰ হাজবেণ্ডে তাত মানে ডিউটি জেগাত কিদৰে থাকে, কিদৰে কাম কৰে বা ক'ত যায়, কেনেদৰে যায়, খোজকাঢ়ি যায় নে মানে গাড়ীত যায় বা কিমান কষ্ট হয়, এই তেনেকুৱা ধৰণৰ এটা ভিডিঅ' মানে সাঁচি ৰাখিছিলে আৰু ভিডিঅ' কৰি। কি হয়, ইয়াত মই এতিয়া যিখিনি কাম কৰি আছোঁ আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়ে ভাবিছোঁ হাজবেণ্ডৰ ভিডিঅ' ক্লিপটো মোৰ ভিডিঅ'ৰ লগতে সাঁচি ৰাখিম আৰু তেওঁৰ সময়খিনিও মই ধৰি ৰাখিব বিচাৰোঁ। সেয়ে ভাবিছোঁ আৰু এনেকৈ ভিডিঅ' বনাই যাম, দুয়োজনৰ ভিডিঅ' এনেকৈ জইন কৰি দিম। হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান আমি য'ত আছোঁ ইমান ঠাণ্ডা, 11:45, কিন্তু এতিয়া চাওক ইমান ঠাণ্ডা যে আমি মানে মজবুত জেকেট পিন্ধি আছোঁ। দেখিছেনে? আৰু পাঞ্জাৱখন ইমান ধুনীয়া চাওক, গোটেই পাঞ্জাৱখন চাৰিওফালে সেউজীয়া, একদম সেউজীয়া, গোটেইফালে সেউজীয়া। সেইফালে সিফালে সৰিয়হৰ খেতি, ৰাস্তাবোৰ আছে কেঁচা ৰাস্তা, এখন নদী। আজি 10 দিন মানে আজি সৈতে 12 দিন হৈছে। 12 দিনৰ দিনাখন আজি প্ৰথমবাৰ ৰ'দ ওলাইছে আৰু এতিয়া 12টা বাজিছে। ইমান মজবুত জেকেট পিন্ধি আছোঁ, ঠাণ্ডা, টুপি পিন্ধিব লাগে পুৰা ফুল। সকলোৱে যদি মোৰ হাজবেণ্ডৰ ভিডিঅ'বোৰ চাই এনেকৈ ভাল পায় তেতিয়া কমেণ্ট কৰি জনাব। তেতিয়া মই পাছৰ ভিডিঅ'বোৰতো এনেকৈ হাজবেণ্ডৰ ক্লিপবোৰ দিবলৈ চেষ্টা কৰিম। আমাৰ জীৱনটোৱে এনেকুৱা, তো মানে প্ৰায়ভাগ সময় আমি ঘৰত থাকিব নাপাওঁ একেলগে। তো তেওঁ দূৰত থাকি পেলাই কি কৰে আৰু মই ঘৰত থাকি কি কৰোঁ, দুয়োটা ভিডিঅ' এনেকৈ জইন কৰি আপোনালোকক আৰু লাইফষ্টাইলটো দেখুৱাম, সৈনিকৰ জীৱনটো কেনেকুৱা সকলোৱে তেতিয়া গম পাব। আৰু এতিয়া মই পাকঘৰলৈ যাওঁ, বাকীখিনি স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই বনাবলৈ লৈছোঁ হাঁহৰ ডিম। তো হাঁহৰ ডিম ভালকৈ ধুই পখালি আনিলোঁ আৰু এইফালে বিলাহী যোগাৰ কৰি লৈছোঁ আৰু ধনিয়া আৰু এইফালে আলু, আদা, ৰচুন আৰু জলকীয়া। তো গোটেইখিনি ঠিক কৰি ল'লোঁ। এতিয়া মানে বিলাহী কাটিব লাগিব আৰু বাকীখিনি আলু চালু কাটি ল'ম। আৰু এই হাঁহৰ ডিম ঘৰৰ। এতিয়া ইয়াত আলু আৰু ডিম দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম। এতিয়া যাওঁ, এইটো গেছত বহাই দিওঁগৈ। তো ভালকৈ বইল হৈ যাব আৰু এতিয়া ধুনীয়াকৈ গৰম হওক। যেতিয়া 2টা চিটি মাৰিব তেতিয়া নমাই দিম। তেতিয়ালৈকে মই বিলাহীখিনি কাটি লওঁ। তো এতিয়া বিলাহীখিনি কাটি লওঁ। এতিয়া কাটিব ষ্টাৰ্ট কৰিছোঁ। এতিয়া বিলাহী কাটি লওঁ। 1 hour later. এয়া চাওকচোন, একদম কণীৰ আঞ্জা হৈ গ'ল। এয়া চাওক, কালাৰটো কেনেকুৱা হৈছে জনাবচোন। আৰু দেখি পেলাই লোভ লাগিছেনে সেয়াও কমেণ্ট কৰি জনাব।
2 hours later. গুড ইভিনিং ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ আকৌ আহিলোঁ। অলপমান ভাত পানী খাই ৰেষ্ট কৰিলোঁ আৰু ৰেষ্ট কৰি পেলাই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। তো আকৌ কিছুমান কাম কৰিবলগা আছে। এতিয়া কি কৰোঁ দেখাই আছোঁ বলক। এতিয়া কৰিবলৈ যাম আচাৰৰ কাম। আগৰ ভিডিঅ'ত যে মই হাজবেণ্ডৰ লগত মূলা কটা দেখাইছিলোঁ, সেই আচাৰখিনি যে মই বনাম গৈছিলোঁ, আচাৰখিনি বনালোঁ কিন্তু আপোনালোকক দেখুৱাহে হোৱা নাই। আৰু এতিয়া আচাৰটো বনালোঁ হয়, কিন্তু তাত মছলা আৰু পাঁচফোৰণ আৰু জিৰা গুড়ি এইবোৰ নাই দিয়া। আৰু এইবোৰ এতিয়া দিম, মানে আধখিয়াই দিম আৰু ভিনেগাৰ দিব লাগিব। আৰু ভিনেগাৰৰ পিছত নাই, কিন্তু ভিনেগাৰ সলনি নেমু দিব পাৰি, তো নেমু দি দিম। এতিয়া আপোনালোকক আচাৰখিনি কেনেকুৱা হ'ল সেয়া দেখুৱাম। তো আচাৰখিনি হৈছে এইখিনি, পূৰা বটলত সোমোৱাই ৰাখিছোঁ। এইখিনি চাওক, জলকীয়া দিয়া আছে আৰু মূলা দিয়া আছে আৰু মছলা অলপমান দিলোঁ, মানে ৰেড চিলি মছলা দিলোঁ আৰু এইটো কি বুলি কয় ধনিয়া পাউডাৰ অলপ দিলোঁ আৰু হালধি অলপ দিলোঁ, সেইখিনি দি থোৱা আছে। বাকী জিৰা পাঁচফোৰণ দিয়া হোৱা নাই, পাঁচফোৰণ আৰু জিৰা এইখিনি দিয়া হোৱা নাই। এতিয়া মই পাঁচফোৰণ ভাজোঁগৈ, তো ইয়াত ভৰাই দিম আৰু অলপ নেমু চেপি দিম, হৈ যাব আৰু তেতিয়া ধুনীয়াকৈ ৰ'দত দি দিব পাৰিম। তাৰপৰা মানে আচাৰখিনি খাব পৰা হ'ব। আৰু জলকীয়া অলপমানে ভৰাইছোঁ, মানে ফাৰ্ষ্টবাৰ ট্ৰাই কৰিছোঁ দেই, কিন্তু খাবলৈ ভালেই হ'ব চাগে, মানে গোন্ধটো ধুনীয়া ওলাইছে। আৰু মই খুলি দেখাইছোঁ, এইয়া চাওক, তেল পূৰা দি থোৱা আছে, ধুনীয়া গোন্ধাই আছে আৰু শুকাই গৈছে আৰু অলপ অলপকৈ। আৰু এতিয়া আচাৰত দিবলৈ লাগিব এটা নেমু, আৰু নেমু ভিতৰত নাই। তো এতিয়া মই বাৰীলৈ যাওঁ, নেমু এটা ছিঙি আনোগৈ। তো এতিয়া মই বাৰীলৈ আহিছোঁ নেমুৰ কাৰণে। নেমু গছ সেইজোপা নেমু গছ, এয়া নেমু এটা ছিঙি আনো। সেইটো তো নেমু এইটো, এতিয়া যাওঁ লৈ। তো দেখাই আছোঁ। আৰু পাঁচফোৰণ আৰু জিৰা গুড়ি ভাজিব লাগিব, তো ভাজিমগৈ এতিয়া। তো দেখাই আছোঁ ৰ'ব কেনেকৈ সোমোৱাওঁ, আৰু আচাৰটোনো কেনেকুৱা হ'ল সেয়াও দেখুৱাম ৰ'ব। এইফালে কেৰাহী পাতিছোঁ আৰু গেছটো জ্বলাই দিছোঁ, মানে কেৰাহীটো গৰম হ'ব দিছোঁ। এতিয়া পাঁচফোৰণ দি দিম ইয়াত, পাঁচফোৰণখিনি অলপ ভাজিম আৰু ভাজি পেলাই সেইখিনি খুন্দিব লাগিব। খুন্দি পেলাই আচাৰখিনিত দিম, মানে তেতিয়া দিলে বেছি ভাল হয়, আৰু গোটা গোটাকৈ দিলে অলপ বেয়াও হয়। গতিকে খুন্দি দিম পূৰা গুড়ি কৰি পেলাই। তো চাই থাকক। এয়া তেল দিছিলোঁ মই বাৰু, তেল অলপ গৰম কৰি পেলাই মই ঠাণ্ডা কৰি তাৰপিছত মই সোমোৱাই দিছিলোঁ। তেল অলপ দিলে বেছি ভাল হয় আৰু তেলখিনি সদায় গৰম কৰি দিব লাগে। তেলখিনি গৰম কৰি দিলে মানে তেতিয়া মানে আচাৰকণ খাবলৈ কেঁচা নালাগে, মানে পকা অলপমান ভাল লাগে খাবলৈ। আৰু কেঁচা তেল দিলে অলপ বেয়া লাগে খাবলৈ, গোন্ধাই যিহেতু, সেইকাৰণে মই পকা তেল দিছিলোঁ। এয়া ধুনীয়া হৈ আছে। এতিয়া দিছোঁ পাঁচফোৰণ। ফাইনেলি এয়া খুন্দিলোঁ, পূৰা গুড়ি কৰি দিলোঁ। এয়া চাওক, পাঁচফোৰণৰ গুড়ি একদম পূৰা গুড়ি হৈ গ'ল। এয়া আৰু নেমু টেঙাৰ ৰসো চেপিলোঁ। এয়া নেমু টেঙাৰ ৰস ইয়াত দি দিওঁ, চাই থাকক। এতিয়া জিৰা গুড়িখিনি দিব লাগিব, অলপ এনেদৰে খুন্দিয়াই দিছোঁ যাতে সকলোখিনি মছলা তললৈকে যায় অলপমান। এতিয়া হৈ গ'ল। এয়া এনেকৈ জোকাৰি দিছোঁ। এইদৰে কৰি দিছোঁ, তেতিয়া মছলাখিনি তললৈ আহিব, অলপ তললৈ আহিছে আৰু এইদৰে জোকাৰি দিব লাগে। ফাইনেলি আচাৰ পূৰা বনি গ'ল। এয়া চাওক, মছলাখিনি এতিয়া বহুতখিনি মিহলি হ'ল আৰু তললৈ আহি আছে, দেখিছেনে? এনেকৈ জোকাৰি থাকিব লাগিব আৰু কাইলৈৰ পৰা ৰ'দত দিব লাগিব। খাবলৈ ধুনীয়া হ'ব, কাৰণ গোন্ধটো মজা ওলাইছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহুত কাম থাকে, কিন্তু যিকেইটা কাম মই মানে কৰিছোঁ বিশেষভাৱে সেইকেইটা আপোনালোকক দেখাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটি সকলোৱে মৰম দিব, আৰু মোৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা যদি ভিডিঅ' আপোনালোকক আকৌ লাগে মোক কমেণ্ট কৰি জনাব। আৰু ডেইলি ব্লগ যদি আপোনালোকে বিচাৰে সেয়াও মোক কমেণ্ট কৰি জনাব। মই দিনটোত কিনো কৰোঁ তাকে দেখুৱাবলৈ মই চেষ্টা কৰিম। আজিলৈ তেতিয়াহ'লে আহিছোঁ সকলোকে, বাই বাই। সকলো ভালে থাকক।